নমস্কাৰ, মই হাছান আলী আৰু আপুনি চাই আছে হাছানছ ব্লগ এণ্ড ইনফৰমেশ্যন। আজি এটা ইনফৰমেশ্যন আৰু ব্লগ ভিডিঅ' একেলগে লৈ আহিছোঁ। আৰু আজি আমি যাম গেলেকীলৈ, যিহেতু তাত এখন নতুনকৈ হস্পিটেল খুলিছে আৰোগ্যম, আৰু আজি তেওঁলোকৰ এখন অপেনিং আছে, তালৈ আমি যাম আজি। তো আজি আমাৰ ঘৰলৈ আহিছে দুজন ব্লগাৰ, এইফালে মেৰী ব্লগছ আৰু এইফালে আছে কপিল ভ্লগছ। তেওঁলোকক আপুনি জানেই চাগে সকলোৱে, আৰু যদি যিসকলে নাজানে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তেওঁলোকৰ চেনেলৰ। আপোনালোকে ভিডিঅ'টো চাব, তেওঁলোকৰ লাইক কৰিব, কমেণ্ট কৰিব, তেওঁলোকক ছাবস্ক্ৰাইব কৰি ল'ব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেকৈ লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগ পাই আছোঁ আৰোগ্যমত। আমাৰ ঘৰত চাহ খাব নাপায়, ইয়াত দোকানলৈ আহিলে, দোকানত চাহ তাহ খালোঁ আমি। এতিয়া মই খাই এদাই হোৱাই নাই, খাওঁ আৰু তালৈ যাওঁ। আৰু আমি এতিয়া আহি পাইছোঁহি আৰোগ্যম মেডিকেল। এই ভিতৰলৈ সোমাই যাম আমি এতিয়া, চাওঁ। তো আমি আহি পালোঁহি আৰোগ্যম, আৰু আৰোগ্যমখন আছে গেলেকী চাৰিআলি আৰু গেলেকী মছজিদৰ মাজতে বুলি ক'ব পাৰি। আৰু চাই লওক আপোনালোকে আৰোগ্যম মেডিকেল, তালৈ ভিতৰলৈ আমি সোমাই যাম। তেনেকুৱা মানে হস্পিটেল লাইনটো বা হেল্থৰ লাইনটো ইমান কোনো আপডেট নাছিলে। তো ইয়াত ডক্টৰ তেনেকুৱা চেম্বাৰ মই ভাল নেদেখিলোঁ। আজি আমাৰ যিখন ইয়াতে হস্পিটেল চলিছে তাতো বহুত ভাল তেনেকুৱা ডক্টৰ মই দেখা পোৱা নাছিলোঁ মানে মোৰ, আৰু মানুহখিনিও বহুত প্ৰব্লেম হৈছিলে বুলি তেনেকৈ শুনা পাইছিলোঁ। যিহেতু মই আমগুৰিত এটা চেম্বাৰ চলাই আছোঁ মানে MD ডায়েগনষ্টিক বুলি, তো তাৰ পৰা এটা পাৰ্ট মই ইয়াত চলাইছিলোঁ অলপ দিনৰ কাৰণে। চলাওঁতে গম পাইছোঁ ইয়াত ফিডবেকটো খুব ভাল, মানুহখিনি বহুত প্ৰয়োজন আছিলে হেল্থৰ ওপৰত। তো তেতিয়া ভাবিলোঁ ইয়াতে অলপ কিবা ষ্টাৰ্ট কৰিব পাৰি নেকি। আৰু হেল্থটো এনেকুৱা এটা বস্তু হয় যে আপোনাৰ এইটো এটা ছ'চিয়েল ছাৰ্ভিচো হয়, আৰু ই মোৰ কাৰণে এটা প্ৰফেশ্যন হয়। গতিকে মই সেইখিনি লৈ চিন্তা চৰ্চা কৰিছোঁ, আজি আগবাঢ়িলোঁ। আপোনাৰ ইয়াতে অকল মই ষ্টাৰ্ট কৰিছোঁ এতিয়া ফাৰ্মাচী লেবৰেটৰী আৰু লগতে ডক্টৰ চেম্বাৰ ষ্টাৰ্ট কৰিছোঁ, আৰু ইচিজি অলপ আগবঢ়াব ষ্টাৰ্ট কৰিছোঁ। আমি অকণমান চাব পাৰোঁ এইটো এটা ইণ্টাৰনেশ্যনেল বেংক লাঞ্চ হৈছে, যাৰ ৰিপৰ্টিং আজি যদি চাব যায় ইণ্ডিয়াৰ চবচে টপ ওৱানত থাকে আৰু ইয়াৰ ৰিপৰ্টিং। আৰু নেক্সট আমি এইখিনি बोलो गणपति बाबा की जय, बोलो वीर हनुमान की जय। আমি আহিলোগৈ আৰোগ্যমৰ পৰা, আৰু কপিলে আমাৰ দোকানতে বিৰিয়ানী খালে, বিৰিয়ানী খাই সি ঘৰলৈ গ'ল, মোক ঘৰত থৈ গ'লহি। তো ভিডিঅ'টোত আপোনালোকে দেখিলেই মেডিকেলখন অপেনিং হ'ল, আৰু তাৰ স্বত্বাধিকাৰী ক'লেই যে যিখিনি ফেচিলিটিছ আছে তেওঁ সকলোখিনি দেখাই দিলে বা ক'লে। তো আৰু বাকীখিনি মই ডেছক্ৰিপশ্যনত দি দিম, সকলো ডিটেইলছ দি দিম, কোন কোন ডক্টৰ আহিব, কিমান টাইমত লগ পাব আপোনালোকে, বা আমাৰ ফোন নম্বৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। যিহেতু মোৰ বাও তাতে কৰে, আৰু তাই লেবৰেটৰী টেকনিচিয়ান হয়, তাইকো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। তো ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ, আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, যিহেতু ইনফৰমেশ্যন ভিডিঅ' হয় এইটো। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু এনেকৈ নতুন নতুন ভাল ভাল ব্লগ আৰু ইনফৰমেশ্যনবোৰ পাই থাকিবলৈ। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, বাই বাই।